প্ৰিয় দৰ্শক, আজি মই আপোনালোকক লৈ যাম কিছুমান পৰিয়ালৰ মাজলৈ, য'ত আপোনালোকে বিচাৰি পাব অন্য কিছুমান সমস্যাৰ সমাধান। মানৱ বাবা, তোমাৰ শুভ সময় হ'ল ন, ব'লা ভাত খাই লৈ আহি। মামী আহিল? আহিব মামী। ডেডি? মামীও আহিব, ডেডিও আহিব, কিন্তু তোমাৰ কালি কলেজ আছে নহয়, ব'লা। মোৰ কলেজ থাকক বা যিয়ে থাকক, মামী ডেডি নাহিলে মই নাখাওঁ। চোৱা, খাই উঠি তুমি ইয়াত বহি থাকিবা, নহ'লে মেডাম আহি মোক গালি পাৰিব নহয়। মই কৈছোঁ নহয় মই নাখাওঁ বুলি, তই যা। ঠাণ্ডাটো কিন্তু বেশ ভালেই পৰিছে। এনেকুৱা ঠাণ্ডাত দুপেক ল'ব পাৰিলে ভালেই লাগে, কিন্তু মোৰ যাব লাগিব বন্ধু। যাব লাগিব? ক'লৈ ইমান সোনকালে? মানে মোৰ ছোৱালীজনী ৰৈ থাকিব। ৰৈ থাকিব কিয়? তাই খোৱাৰ আগতে মাকক নহ'লে মোক বিচাৰে, আৰু নহ'লে তাই বেয়া পায়। কি কথাবোৰ কয়? ল'ৰা ছোৱালীৰ লগত ইমান এটাচমেণ্ট ভাল নহয় বন্ধু। মাকো নাই, ঘৰত কেৱল মাত্ৰ আইতাক আছে। তোমাৰতো আইতাক ঘৰত আছেই, মোৰ ল'ৰা ঘৰত অকলে আছে, মাত্ৰ আছে আয়া। অৱশ্যে হয় দিয়ক। শুনা বন্ধু, আমি দিনটো কাম কৰি থাকোঁ, গধূলি এটা পেক লৈছোঁ, ৰিলেক্স হৈছোঁ, তাতে সিহঁতৰ যিমানখিনি যি লাগে টকা পইচা বস্তু বাহনি সকলো দিছোঁ, তাৰপিছতো সিহঁতক আমাৰ কিহৰ প্ৰয়োজন? ঠিকেই কৈছা বন্ধু। সিহঁতে সিহঁতৰ জীৱনটো যেনেকৈ ইচ্ছা তেনেকেই চলাওক, আমি আমাৰ জীৱনটো বাছ হৈ যাব। মই এই ল'ৰা ছোৱালীবোৰক বেছিকৈ পাত্তা নিদিওঁ। ময়ো তাকে ভাবিছোঁ, এই ল'ৰা ছোৱালীবিলাকক বেছিকৈ পাত্তা দিলে বৰ দিগদাৰ। শুনা বন্ধু, মাকক কওঁ ল'ৰা ছোৱালীক বেছিকৈ পাত্তা নিদিবা, চল পাব, কিন্তু নাই, মাকে নুশুনে। বাদ দিয়াহে বন্ধু। লোৱা পেগ লোৱা। মানৱ, ঐ মানৱ, টেবুলতে টোপনি গ'ল, একো নাখালেও। এতিয়া মেডাম আহি মোকেই গালি পাৰিব। চেহ, কি যে কৰোঁ। মানৱ, উঠা আকৌ। মানৱ, ঐ মানৱ। মামী, পাপা। মই আয়া। ব'লা মানৱ, বিচনালৈ ব'লা, খোৱাগে ব'লা। কি যে মাক দেউতাক ল'ৰাটোক এনেকে এৰি পাৰ্টি কৰি ফুৰিছে। বেয়াই লাগে ল'ৰাটোলে। যি কৰে কৰক, এইবোৰ ডাঙৰ মানুহৰ কথা, মোৰনো কি দৰকাৰ? মই মাত্ৰ সময়মতে দৰমহাটো পালেই হ'ল, কিন্তু এনেকৈ মৰম নাপালে ল'ৰাটো বেয়া হৈ নাযাবনে? কি কৰিছা? পঢ়া শুনা কৰিলা নে নাই? মা, তুমি পঢ়া কথা সুধিছা? আৰু তোমালোক দুইটাৰে কি ঘৰলৈ অহা সময় এইটো? কি বেবী, মই গৈছিলোঁ কিটি পাৰ্টিলৈ। তুমি দেখোন জানাই সদায় মানডে মই কিটি পাৰ্টিলৈ যাওঁ। পাপা অহা নাই? নাই আহা। পাপাও তাৰমানে ক'ৰবাত ড্ৰিংকৰ পাৰ্টিতে বহি আছে। ফোন কৰা নাই? ফোন উঠোৱা নাই। অ'কে,
মই প্ৰথমে কাপোৰ কানিখিনি সলাই ল'ম তাৰ পাছত তোমাৰ ভাতৰ ব্যৱস্থা কৰিম তোমাক মই কৈছোৱেই বেবী অকলে থাকে তুমি তাইক অকণমানো গুৰুত্ব দিব নোৱাৰা নেকি দিওঁ গুৰুত্ব দিওঁ শ্বি ইজ মাই চাইল্ড কিন্তু তাইৰ পিছত মই অনবৰতে লাগি থাকিব নোৱাৰোঁ কাৰণ মোৰো এটা লাইফ আছে এই ৰাতি দুপৰলৈকে মদ খাই ধলং পলংকে অহা লাইফ নহয় তুমিওতো ক্লাবত মদ খাই বুম হৈ থাকা তেতিয়া তোমাৰ দৰে সদায় সদায় নহয় সদায় সদায় মদ খাই আহিব আৰু একোৰে খবৰ নাই চুপ একদম চুপ থাকা অ' বৰমতা ওলাইছে মই সদায় চুপ থাকিম নেকি তোমাৰ দৰে মদাহী এটাৰ লগত বিয়া হোৱাটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হ'ল হা ভুল হৈ গ'ল গুচি যোৱা কোনে তোমাক ধৰি ৰাখিছে গুণাও ছোৱালীজনী নথকা হ'লে গুচি গ'লোহেঁতেন ছোৱালী কাৰ ছোৱালী কিহৰ ছোৱালী ছোৱালী কি অকল মোৰ নেকি হা তুমি যে দিনটো সেই ক্লাবত গৈ পাৰ্টি কৰি থাকা তেতিয়া ছোৱালীৰ কথা মনত নপৰে ছোৱালীৰ দায়িত্ব কি অকল মোৰ অ' মোৰ দায়িত্ব ছোৱালী অকল মই জন্ম দিয়া নাই বাপেক হিচাপে তোমাৰো সমানে দায়িত্ব আছে আৰে গুলি মৰা দায়িত্ব যি লাগে তাকেই দিছো হে মই এপেক খালে হুলস্থুলা shut up I said just shut up নহ'লে কি কৰিবা হা পিটি লম্বা কৰি দিম বুজিছা মোক পিটিব পাৰিবা হা পিটাচোন চাওঁ পিটা চোৱা মোক খং তুলি নল'বা কিন্তু নহ'লে কথা বেয়া হৈ যাব কিডাল কৰিবা হা একো কৰিব নোৱাৰা তুমি মদাহী কৰবাৰ মই মদাহী একো কৰিব নোৱাৰো হা একো কৰিব নোৱাৰো মোক পিটিছা পিটিছো তুমি মোক পিটিছা পিটিছো আজি এৰি দে বুলি কৈছো এৰি দে কি হৈছে ক'বানে পাপা কি হৈছে মদ খাই ৰাতিখন এনেকে কাজিয়া কৰিলে ওচৰৰ মানুহে কি ক'ব নিজেতো শান্তিত নাথাকে আৰু মোকো শান্তিত থাকিব নিদিয়া ৰাতি ৰাতি মদ খাই আহি চিঞৰ বাখৰ কৰে মাৰপিট কৰে ষ্টপ ইট প্লিজ মামী দাদী মই কলেজলৈ যাওঁ অ'কে যোৱা মানৱ কালি তুমি ডিনাৰ নকৰাকৈ শুই থাকিলে কিয় আয়াই মোক কৈছে নহয় মই এইবোৰ বেয়া পাওঁ তোমালোকৰ কাৰণে ৰৈ আছো তোমালোকেই নাই মই লেডিজ ক্লাবতে ডিনাৰ কৰি আহিছোঁ তুমি মোৰ কাৰণে ৰ'ব নালাগে নহয় তুমি এতিয়া সৰু হৈ থকা নাই আমাৰ বাবে ৰৈ থকাৰ কোনো প্ৰয়োজন নাই তুমি নিজৰ মতে খাবা বুজিছা ৰ'বা তুমি তেনেকৈ কিয় কৈছা মই ঘৰত থাকিলে তোমাৰ লগত খাওঁ নাখাওঁ জানো কেতিয়াবা যদি আমি নাথাকোঁ তেতিয়া খাবা বাৰু যোৱা এতিয়া তুমি কলেজলৈ মোৰ আজিকালি একো ভাল নলগা হ'ল কলেজত চবকে লগ পাওঁ কিন্তু ঘৰত বৰ অকলশৰীয়া লাগে মোৰো মা পাপা নাথাকে বৰ বেয়া লাগে সেইকাৰণে ঘৰত যাবলৈকে মন নাযায় মোৰোতো একেই তোমালোককনো আৰু কি লুকুৱাম ৰাতি মা পাপাই মদ খাই আহি কি যে কাজিয়া কৰে আৰু তাৰ বাহিৰেও মামী পাপাটো অলৱেজ বিজি দুয়ো চাকৰি কৰে ইনফেক্ট মোৰ লগত কথা পাতিব সময় নাই ৰাতি হ'লে দেৰিকৈ আহিব ড্ৰিংক কৰি মোৰ যে ঘৰত সদায় কাজিয়া হয় জানো মোৰ কিবা ভয় লাগে পাপাৰ যিহে খং আৰে বাদ দে দোস্ত মামী পাপাহঁতে সিহঁতৰ জিন্দগী যাওক আৰু আমি আমাৰ জিন্দগী মানে আমাৰ ল'ৰা ছোৱালীবিলাকৰ এটা ক্লাব আছে আৰু আমি তাত খুব এনজয় কৰোঁ বুজিছ কেনেকৈ যিবোৰ ল'ৰা ছোৱালী টকা পইচা আছে অথচ ঘৰৰ মানুহে টাইম দিব নোৱাৰে সেইবোৰৰ ক্লাব কি হয় তাত আৰে গ'লে দেখিবা নহয় মস্তিয়েই মস্তি কি কৰিবা মানৱ যাবা নেকি ভাবি চাওঁ ৰ'বা হে হাজৰিকা হয় কওক কি ক'লে হয় 31ৰ পাৰ্টি ৰেইনবোত আমাৰ ক্লাবত ফুল্লি ছিকিউৰ্ড ইউ উইল গেট এভৰি এনভাইৰনমেণ্ট কিন্তু
কাপল আহিব লাগিব অৱশ্যে স্পেচিয়েল মেম্বাৰৰ ক্ষেত্ৰত কেছটো অকণমান বেলেগ হয় বাট ইউ শ্বুড কাম উইথ ইউৰ ৱাইফ অ'কে পাপা এইয়া মাজনী তোমাৰ পঢ়া শুনা কেনে চলিছে এইবোৰ খবৰ ল'বলৈ জানো তোমাৰ টাইম আছে একজেক্টলি মই এজন বিজনেছমেন মোৰ ইমান ডাঙৰ বিজনেছ মই যদি বিজি নাথাকোঁ আমাৰ ইমান ডাঙৰ ফেমিলিটো কেনেকৈ মেইনটেইন কৰিম তুমি মই আৰু মাহে ক'তনো ডাঙৰ চাকৰ ড্ৰাইভাৰ ইমানবোৰ এমপ্লয় এইবোৰ চব মোৰ ফেমিলি আৰু তাৰ বাবে টকা লাগিবই এণ্ড উই আৰ ইন দ্য হাই ছ'চাইটি গতিকে টকাৰ প্ৰয়োজন আছে তাৰ কাৰণে মোক পাহৰি গৈছা ন পাপা কি কৈছা মাজনী চাকৰ ড্ৰাইভাৰ ইমানবোৰ এমপ্লয় এইবোৰ চব মোৰ ফেমিলি আৰু তাৰ বাবে টকা লাগিবই এণ্ড উই আৰ ইন দ্য হাই ছ'চাইটি গতিকে টকাৰ প্ৰয়োজন আছে তাৰ কাৰণে মোক পাহৰি গৈছা ন পাপা কি কৈছা মাজনী ইউ আৰ মাই ডাৰ্লিং ডটাৰ মায়ে তোমাক হোষ্টেলত ৰাখিব বিচাৰিছিল মই লগত ৰাখিছোঁ তাতোতকৈ হোষ্টেলেই ভাল আছিল এনেওতো মই তোমালোকক লগেই নাপাওঁ লগ নোপোৱা এয়া কি লগ পোৱা নাই লগ পায়ে আছোঁ দেখোন আকৌ কয় লগ পোৱা নাই বাৰু পাপা আজিতো ছানডে তুমি মই আৰু মা ক'বালৈ যাওঁ ব'লা না তুমি মাৰ লগত যোৱা না বেবী মোৰ এখন জৰুৰী মিটিং আছে এৰাব নোৱাৰোঁ প্লিজ তেনেহ'লে মোক লৈ যাবা 31st ক্লাবত পাৰ্টি আছে নহয় কি যে কথাবোৰ কোৱা ক্লাব ফৰ এডাল্টছ নট ফৰ গাৰ্লছ লাইক ইউ মাক কোৱা থাকিবলৈ আমি ঘৰতে পাৰ্টি কৰিম হোৱাই ডোণ্ট ইউ আণ্ডাৰষ্টেণ্ড মেক ইউৰ পাৰ্টিজ উইথ ইউৰ ফ্ৰেণ্ডছ মোক বোৰ নকৰিবা যোৱা শুনা বেবী আজি ক'ৰবালৈ যাব বিচাৰিছে তাইক লৈ নোযোৱা কিয় মোৰ এখন মিটিং আছে মিটিং কিহৰ মিটিং মদ খোৱাৰ মদ খোৱা মিটিং তোমাৰ কিবা আপত্তি আছে আপত্তি অন্যত নাই মদ খাই কোনোবা দিনাখন মৰি থকা বুলি ভয় হয় মৰিলেও যিখিনি টকা থৈছোঁ তোমালোক আৰামত চলি যাব পাৰিবা মাত্ৰ টকাৰ কথা মৰম চেনে নাই তোমাৰ এই কেইবছৰতে মই গম পাই গৈছোঁ তোমাৰ কিমান মৰম নিজৰ দৰে ভাবিছা এদিন অকণমান মদৰ আড্ডা বাদ দি ছোৱালীজনীক সময় দিব নোৱাৰা মই বাৰু নোৱাৰোঁ মই মানি লৈছোঁ মই মদাহী মদৰ আড্ডা নেৰোঁ তুমি কিয় নোৱাৰা মোৰ ক্লাবত পাৰ্টি আছে মিছেছ নায়াৰৰ মই যাব নোৱাৰোঁ পাৰ্টিত তোমালোকে মদ নোখোৱা মোক যে মদাহী বুলি কৈছা আমি ৱাইন এপেক লওঁ তোমাৰ দৰে বটলে বটলে নাখাওঁ তোমাৰ লগত তৰ্ক কৰি লাভ নাই মুঠতে মোৰ কথা হ'ল ছোৱালী অকল মোৰ নহয় তোমাৰো গতিকে দায়িত্ব তুমিও ল'ব লাগিব ল'ম সকলো দায়িত্ব ল'ম তুমি কেৱল বহি বহি খাবা অকণমান মদ খাওঁ তাতেই মানুহজনীৰ কত কথা আজি মই লৈ যাম তাইক কিন্তু নিউ ইয়েৰৰ দিনাখন তুমি তাইৰ লগত থাকিবা পাগল হৈছে তুমি তাই এতিয়া ডাঙৰ হৈছে তাইৰ ফ্ৰেণ্ডৰ লগত তাই য'তেই ইচ্ছা ত'তেই যাওঁ এয়াই মোৰ শেষ কথা জেকব আমিও তোমালোকৰ ক্লাবত জইন কৰিম এই বঢ়িয়া ময়ো যাম আজিয়ে যাম অ'কে চোৱা মেইন কথা হৈছে আমাৰ তাত টকা পইচা আছে কিন্তু মা পাপাই আমাক টাইম নিদিয়ে ৰাইট ঠিক কৈছা তেওঁলোক টকা ঘটাত ব্যস্ত আৰু মদ খোৱাত গতিকে নিজৰ ৰাস্তা আমি নিজেই ল'ব লাগিব অ'কে গাইজ লেটছ গো দেন অ'কে চিয়াৰ্ছ তোক কি কৈ গৈছিল সোনকালে আহিম বুলি কৈছিলে বাইদেউ আহিব আহিব তুমি চিন্তা নকৰিবা ঘৰলৈ আহিবই মনে মনে থাকক ল'ৰা 12 বজালৈ ঘৰ আহি পোৱা নাই
মোবাইলো ছুইচ অফ সকলোবোৰ আপোনাৰ কাৰণে হৈছে সকলোবোৰ মোৰ কাৰণে হৈছে আহিব তুমি চিন্তা নকৰিবা কি আহিব মা পাপা ক'ত গ'ল এই ৰাতিলৈকে ছে বৰ বেয়া কথা হ'ল কি হ'ব এতিয়া একো কৈ যোৱা নাই ময়ো একো নাজানো মাত্ৰ কৈছে পাৰ্টি আছে হেনো বহুত ভুল হৈ গ'ল মানুহে মদ ড্ৰাগছ আদি নিচা কৰে ফূৰ্তিৰ বাবে আৰু এটা সময়ত সি এৰাব নোৱাৰা অভ্যাসলৈ পৰিণত হয় তেতিয়া এডিকশ্যন হৈ পৰে তেতিয়া এৰাটো প্ৰায় অসম্ভৱ অতি কম বয়সতে লিভাৰৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় লিভাৰ কেঞ্চাৰ লিভাৰ চিৰ'চিছ আদি বেমাৰে দেখা দিয়ে আৰু মৃত্যু পৰ্যন্ত হয় পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱাৰ লগতে সমাজে মদাহী বুলি এৰা দিয়ে মদ খাবলৈ টকা নাথাকিলে চুৰি কৰে মাৰপিট কৰে আৰু জেললৈ যাব লগা হয় কম বয়সতে মদে তেওঁলোকৰ চেহেৰা আৰু মগজু কাৰ্যক্ষমতা ৮০ বছৰীয়া বৃদ্ধৰ দৰে কৰে তেনেহ'লে ভাবি চাওকচোন কম বয়সতে কৰা এনেধৰণৰ অভ্যাসৰ পৰিণতি কিমান ভয়াৱহ হ'ব পাৰে জীৱনৰ